কৰ্দৈ এটা বহুত ভাল এটা ফ্ৰুটছ হয়। ইয়াক আমি বেলেগ বেলেগ ধৰণে খাব পাৰি। যদি আমি ফ্ৰেছ খাব পাৰোঁ গছৰ পৰা এনেকৈ যেনেকৈ আমি ছিঙি ধৰক এনেকৈ ছিঙিলোঁ, এনেকৈ ধুনীয়াকৈ অলপ মুচিলোঁ, কামুৰিয়া এইটো জিভাই কৈ আছে বহুত সোৱাদ পাইছোঁ। খালি জিভাৰ কাৰণে নহয়, এইটো আমাৰ শৰীৰৰ কাৰণেও ভাল। মেইনলি আমাৰ এই যেটো আমাৰ পাণ্ডু বেমাৰ লিভাৰৰ কাৰণে ভাল। জণ্ডিছৰ জণ্ডিছ মানে কি লিভাৰ ভাল ৰাখে, এইবিলাক খাব লাগে। হয়, কৰ্দৈ আমাৰ হেল্থৰ বাবে বহুত উপযোগী এবিধ ফল, য'ত নেকি ভিটামিন চি ভৰপূৰ মাত্ৰাত পোৱা যায়, যিয়ে নেকি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে ছালৰ উজ্জ্বলতা বঢ়ায়। ই আমাক পাচনত সহায় কৰে, লগতে ওজন কমোৱাত ই আমাক বহুত সহায় কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে ই আমাৰ হাৰ্টৰ হেল্থৰ বাবে বহুত ভাল, যিয়ে নেকি কলেষ্ট্ৰল কমায় আৰু হৃদৰোগৰ আশংকা বহুতে কমাই দিয়ে। ই এণ্টি অক্সিডেণ্টৰ এটা উৎস, যিয়ে নেকি আমাৰ বয়সৰ চাপ কমাই দিয়ে, লগতে দেহৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেলছৰ বিৰুদ্ধে কাম কৰে, ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ বাবে এইবিধ ফল আমাৰ বাবে বহুতেই উপযোগী।